হাঁহ পাৰ মুৰ্গী যেতিয়া ডেড বডি হয় ঘৰৰ ভিতৰত সোমাই নহয় জানো মানুহ ডেড বডি হ'লে ঘৰৰ ভিতৰৰ পৰা বাহিৰ উলিয়ায় কিন্তু চৰাই চিৰিকটি ডেড বডি হ'লে তাৰ ঘৰত সোমায় যেতিয়ালৈ ডেড বডি খাই থাকিব তেতিয়ালৈ ভকতি নহ'ব ফাইনেল সিদ্ধান্ত এইটো মই কোৱা কথা নহয় ভাগৱতৰ সিদ্ধান্ত ডেড বডি খাব বন্ধ কৰি দিব লাগিব অধিক মছলা মাংসই মানুহৰ জীৱনত বহুত ব্যাঘাত আনে 40 বছৰ পিছত মানুহৰ লিভাৰ ফাংচন দুৰ্বল হৈ যায় ডেমেজ হৈ যায় সেইটো মাজে মাজে আমাৰ দেহটো ইঞ্জিনটো ৰেহাই দিব লাগে 40 বছৰ পিছত বেয়া নাপাব এঘাৰখন হাল ক্ষতি কৰিব লাগিব দেহটো বচাবলগীয়া হয় এই এঘাৰখন হাল কি জানে একাদশী অমাৱস্যা তিথি পূৰ্ণিমা তথাপিতো নাযায়বা নাৰী জাতি সীমা এই এঘাৰখন হাল ক্ষতি কৰ যেতিয়ালৈ এই হাল ক্ষতি নকৰিব তেতিয়ালৈ এই ইঞ্জিনটোৰ লাইফটো কমি যাব ইঞ্জিনৰ লাইফ কমি যাব ক'লে কি বুজি পাইছে নাজানো দেই সেইগতিকে হাল ক্ষতি কৰক 40 বছৰৰ পিছত কাম খাপ সতৰ ৰজতম কাগজ কলম আৰু চিয়াহী কাগজকিলা হ'ল ৰসগুণী কলমটো হ'ল তনগুণী চিয়াহীখিনি হ'ল সৎগুণী আপোনাৰ কলমটোত আপোনাৰ বহীখন পাতকেইটা ঠিকে আছে বুলিয়ে কলমটোত চিয়াহী আছে বুলিয়ে 40 বছৰৰ পিছত যধে মধে লিখাটো বাদ দিয়ক কলমটো চিয়াহীখিনি বচাই ৰাখক বহীখনো ভালে কুশলে ৰাখক হয় নহয় তেতিয়াহে আয়ুষী বৃদ্ধি বাঢ়িব স্নায়ু শক্তি বাঢ়িব স্মৃতি শক্তি বাঢ়িব যদি 40 বছৰ পিছতো যেতিয়া চিয়াহী শেষ কৰি থাকিব তেতিয়াহ'লেতো তেওঁ কম বয়সত 50 বছৰ 60 বছৰ বয়সত তেওঁ মৃত্যু হ'ব অনিবাৰ্য বা যি কি নহওক এতিয়া আমি মূল ভাগৱতলৈ আকৌ আহিছোঁ জয় জয় কৃষ্ণ দীপাংকৰ মহেশ্বৰ যাৰ আইতা কিয়ে গঢ়ে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ হেনয় কৃষ্ণক কৰো কৌটি কৌটি নমস্কাৰ নহয় জানো নমো নমো মধুমূৰৰ ৰিপু মহাহৰি অন্তেজু উত্তম যাক স্মৰণ কৰি নহয় জানো অৰ্থাৎ যিজন প্ৰভু ভগৱন্ত নিৰাকাৰ পৰম ব্ৰহ্ম যিজনক ব্ৰহ্মা হৰেও আজি তুতি প্ৰাৰ্থনা কৰি আছে যিজনৰ মহৎ ব্ৰহ্মা হৰি হৰেও বুজি নাপায় আমি সাধাৰণ মনুষ্য কি বুজি পাওঁ নহয় জানো এইগতিকে আমাক সুন্দৰভাৱে কৈছে যে যিজনে নিৰ্দিষ্ট সময়ত মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম নহয় জানো অৰ্থাৎ 24টা অৱতাৰ মূল 10টা অৱতাৰ তেওঁ ধাৰণ কৰিছিল সেইজন প্ৰভু ভগৱন্তক কি বুলি কৈছে আজি ব্ৰহ্মা হৰি হৰেও তুতি প্ৰাৰ্থনা কৰি আছে